নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিগৰাকীৰ বিষয়ে। তেখেতৰ বিষয়ে আমি থুলমূলকৈহে আলোচনা কৰিম, কাৰণ আপোনালোকে নিশ্চয় জানে যে কাৰো জীৱনীক পঢ়ি শেষ কৰিব বা লিখি শেষ কৰিব নোৱাৰে বা আলোচনা কৰি শেষ কৰিব নোৱাৰে। বলক বন্ধুসকল, আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বৰ্তমান বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিগৰাকীৰ নাম হৈছে চুলতান হুছেইন। তেওঁ 1982 চনৰ 10 ডিচেম্বৰত তুৰ্কীত জন্মগ্ৰহণ কৰিছিল। তেওঁ ইমানেই ওখ যে যিকোনো ব্যক্তিয়ে তেওঁক প্ৰথম অৱস্থাত দেখাৰ লগে লগে ভয় খাই যায়। তেওঁৰ যিটো হাইট, এই হাইটটো হৈছে 8 ফুট 2.82 ইঞ্চি। তেওঁ 2009 চনৰ অক্টোবৰ মাহত গিনিজ বুকৰ ৰেকৰ্ডত বিশ্বৰ আটাইতকৈ ওখ ব্যক্তি হিচাপে নাম অন্তৰ্ভুক্ত হৈছিল। তেওঁ 2013 চনৰ অক্টোবৰ মাহত চাইবেৰিয়াত জন্মগ্ৰহণ কৰা মাৰ্ভে দিব নামৰ এগৰাকী মহিলাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ 2014 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে এখন চাৰ্কাছত কাম কৰি আছে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।